এতিয়া বহুতে সাবস্ক্ৰাইব কৰিব হয়তো নাজানে তাৰ কাৰণে মই কৈছো এই ভিডিওটোৰ তলতে এইফালে নহলে এইফালে ধৰিব পৰা নাই এটা ৰঙা ৰঙৰ বাটন থাকিব সাবস্ক্ৰাইব লিখা তাত আপুনি জাস্ট এবাৰ ক্লিক কৰিব লাগিব আঙুলিয়ে জাস্ট টাচ কৰক যদি মোবাইলত চাই আছে যদি ল্যাপটপত চাই আছে মাউসেৰে ক্লিক কৰক ক্লিক কৰাৰ লগে লগে সেই ৰঙা আইকনটো ৰঙা বাটনটো গ্ৰে কালাৰ হৈ যাব আৰু তাত লিখা আহিব সাবস্ক্ৰাইবড মানে আপুনি সাবস্ক্ৰাইবড হৈ গল মোৰ কিন্তু তেতিয়াও মই যদি ভিডিও আপলোড কৰো আপোনালোকে গম নাপাব যেতিয়ালৈকে আপুনি মোৰ চেনেললৈ নাহে তাৰ বাবে সেই সাবস্ক্ৰাইব বাটনটোৰ ওচৰতে এটা ঘণ্টা দেখিব ঘণ্টা এটা আছে হৰুকে তাত আপুনি এবাৰ ক্লিক কৰিব লাগিব নহলে মোবাইলত টাচ কৰিব লাগিব তেতিয়া ঘণ্টাটোৰ দুইফালে এনেকুৱা ব্ৰেকেট দুডাল আহিব তাৰমানে আপুনি নটিফিকেশন অন কৰিলে তেতিয়া মই নেক্সট যেটো ভিডিও আপলোড কৰিম হেতু আপুনি আপোনাৰ মোবাইলত নটিফিকেশন পাব আৰু আপোনাৰ ইমেইলতো আপুনি নটিফিকেশন পাব যে মই ভিডিও আপলোড কৰিছো আৰু আপুনি চাব পাৰিব তেতিয়া হলে এতিয়াই কৰক পাহৰি নাযাব